Hello friend, welcome back to my YouTube channel. So friend সকল মই আপোনালোকৰ মাজত লৈ আহিছো পুনৰবাৰ আন এটা নতুন ভিডিঅ। চাওক আজি ভিডিঅটো আৰম্ভ কৰিছো। So friend সকল ইতিমধ্যে APDCL ফালৰ পৰা আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ যিসকলে পিলপিলি বা ই-ৰিক্সা চলাই আছে ঘৰতে হয়তো লাইনত হেতে চাৰ্জ কৰি আছে লাইনৰ দি চাৰ্জ কৰি আছে সেইকলকে নাইছে বহুত ডাঙৰ খবৰ। সপ্ৰেণ্ডকল APDCL ঘৰত ই-ৰিক্সা বাহন চাৰ্জ কৰাক লৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড জাননী প্ৰেৰণ কৰিছে এক যিসকলে ই-ৰিক্সা বাহন চলাই আছে সেইকলকে আহিছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সপ্ৰেণ্ডক আপোনাৰ নিশ্চয় দিছে ৰাজ্যত ই-ৰিক্সা চলাই বহু নিবনুৱাই আয়ৰ পথ বিচাৰি পাইছে যদিও এইবাৰ ই-ৰিক্সা চালকৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এখন বিশেষ জাননী। এই জাননী দিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL ফালৰ পৰা আহিছে এক বিশেষ জাননী। সব ফ্ৰেণ্ডক আপোনাক সম্পূৰ্ণভাৱে ভিডিঅটো চাবলৈ নাপাহৰিব। থেংক ইউ। APDCL পৰা আহিছে ঘৰত ই-ৰিক্সা বাহন চাৰ্জ কৰাক লৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড জাননী। ৰাজ্যত ই-ৰিক্সা চলাই বহু নিবনুৱা আয়ৰ পথ বিচাৰি পাইছে যদিও এইবাৰ ই-ৰিক্সা চালকৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এখন বিশেষ জাননী। এই জাননীত দিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৰহা বিদ্যুৎ উপ সংমণ্ডলে জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে যিসকল গ্ৰাহকে নিজৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছে তেওঁলোকক অনতিপলমে ই-ৰিক্সা চাৰ্জিঙৰ বাবে LT ইলেক্ট্ৰিক বাইচাইকেল চাৰ্জিং শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগ কাৰণে অনুৰোধ জনাইছে। অন্যথা ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা 126 অনুযায়ী APDCL এই আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে অসম বিদ্যুৎ শক্তি বিভাগে।